চাৰি যিমান যে কিনিছে চব বিক্ৰী কৰাৰ পাছতে হ'ব। ফাণ্ডিং ক'ৰ পৰা দিব? ৱৰ্ল্ড বেংকটো নিদিয়ে, আদানীও নিদিয়ে, মুকেশ আম্বানীও নিদিয়ে। এডিবিটো অলৰেডি কেঞ্চেল। এডিবি কেঞ্চেল মানে কি? এডিবি উইথড্ৰ কৰা মানে কি? ৰিজন থকাৰ কাৰণে উইথড্ৰ হৈছে। দেন ৱৰ্ল্ড বেংক কিয় আহিব? ৱৰ্ল্ড বেংকে যেতিয়া সেই টিম CRP যিটো টিম কমপ্লায়েন্স ৰিভিউ পেনেল যেতিয়া ইনভেষ্টিগেশ্যন টিম আহিছে, তেতিয়া তাত ৱৰ্ল্ড বেংকো আছে। ৱৰ্ল্ড বেংকৰ পৰাও এজন আছে মেম্বাৰ, ৱৰ্ল্ড বেংক কনচালটেণ্টো আছে। কেনেকৈ ক'ৰ পৰা দিব ফাণ্ডিং? আৰু হাজাৰবাৰ ভাবিব বেলেগ প্ৰাইভেট বেংকে। গতিকে যদি ষ্টেট গভৰ্ণমেণ্ট যদি টকা পইচা থাকিলে ইহঁতে কৰিব পাৰে। তাতো আমি ইণ্টাৰভেনটো কৰিমেই। যদি কৰিব বিচাৰে সেইটোতো কৰিব, এইটোতো অলৰেডি ভাইলেশ্যনে আছে। আৰু যে নাগালেণ্ডৰ পৰা পইচা আনা বুলি, নাগালেণ্ডত কোনে পইচা দিব আমাক? আচ্ছা, নাগালেণ্ডৰ পৰাতো সিহঁতে বৰ্ডাৰ চিকিউৰিটি এই যে আপুনি সুধিছে, বৰ্ডাৰ পৰা ইয়ালৈকে 15 কিলোমিটাৰ আছে। লাহৰিজান এই যিটো চলাৰ প্ৰজেক্টলৈকে 15 কিলোমিটাৰ ডিষ্টেঞ্চ আছে। এইটো বৰ্ডাৰ চিকিউৰিটি। সিহঁতৰ নিজৰ ঘৰতহে ভিতৰতহে কাম বৰ্ডাৰ কৰিব বিচাৰিছে। নিজৰ ঘৰৰ ভিতৰতে আকৌ ৱাল কৰি আছে সিহঁতে চলাৰ দিলে চেক বুলি কৈছে। আপোনালোকে নিজে যাব, ইয়াৰ পৰা তালৈকে কিমান 15 কিলোমিটাৰ মান হ'ব চাগে একদম বৰ্ডাৰলৈকে। এই বৰ্ডাৰ কাৰণে আমি চিন্তা কৰি আছে বুলি কৈছে। তাৰমানে সিহঁতৰ মতে এই 4 লাইনটো যে 4-ৱে যিটো আছে অলৰেডি কনচিল মতে এইটো নাগালেণ্ডক দি দিলে। এইটো দিলেতো সিহঁতে। এতিয়া 4 লাইনৰ ইফালে আছে না, লেফ্ট চাইডতে আছে প্ৰজেক্টটো। তাৰমানে ইটো লাইনে বৰ্ডাৰ চিকিউৰিটি আৰু তাৰমানে ইয়াৰ পৰা ইয়ালৈকে সিহঁতৰ কাউন্সিল মতে মতে সিহঁতে দিলে। নাগালেণ্ড সিহঁতে দিলে, অলৰেডি কাউন্সিলে দিলে। ৰাস্তাটো সীমা সিহঁতৰ মতে। যদি এনেকা যদি সদায় বৰ্ডাৰ সুৰক্ষা বুলি কয়, তাৰ সিহঁতৰ মতেতো বৰ্ডাৰটো এইফালৰটো আৰু চাব ৰাইট চাইডত যিমান আছে মেক্সিমাম নাগা ফেমিলি। ইয়াৰ পৰা ষ্টাৰ্ট কৰক আপুনি কি বুলি কয় কাৰাগাঁও কি টুল গেট যে এতিয়া বনাইছে, আপুনি ইয়াৰ পৰা আৰম্ভ কৰক। চব ৰাইট চাইড যিমান আছে আপোনাৰ একদম ব্ৰিজলৈকে চব নাগাৰহে আছে ফেমিলি। তাৰমানে ইয়াৰটো অলৰেডি সিহঁতৰ মতে ডিক্লেয়াৰ কৰিছে এইটো নাগালেণ্ড সিহঁতৰ। আৰু ৰাস্তা লেফ্ট চাইডত এতিয়া মানে এইটো আছাম সিহঁতৰ মতে। সেইকাৰণে এইটো বৰ্ডাৰ চিকিউৰিটিৰ কাৰণে এইফালে 15 কিলোমিটাৰ আছে ৰাস্তাৰ পৰা তাৰলৈকে নাগালেণ্ড। সিহঁতৰ কৈছে বৰ্ডাৰ চিকিউৰিটি। কেনেকে হ'ব এইটো? আৰু যে চালৱাৰ বে সদায় কৈ থাকে না সিহঁতে নাগাৰ পৰা ইনকুৱাৰী কৰিম কি সিহঁতে ইটালী কেনেকা কৈছে, ফিলিপাইন্স। আমি ফিলিপাইন্স যোৱাটো 2 টকাৰ পৰাই গৈছো, অনলি 2 rupees। 2 rupeesৰ পৰা ফিলিপাইন্স গৈছো। এতিয়া দেখাই দিম আপোনালোকক দেখুৱাম, তেতিয়াহে গম পাব আপোনালোকে আমি যে 2 টকাৰ পৰা গৈ পাইছে নে নাই। আপোনালোকে আচৰিত হব আমি যে 2 টকাত গৈ পাইছে নে নাই। আমি 2 টকা দি গৈছো। এইটো হ'ল কমপ্লায়েন্স ৰিভিউ পেনেলছ মিটিং চলি আছে, আমি 2 টকা দি গৈছো। যাব পাৰিব সিহঁতে বিজেপি বিলাক 2 টকাত। এই যে চালৱাৰ বেগ 2 টকাত যাব পাৰিব। আমিতো কৈছো 2 টকা দি, আমি একদম লাইভ কথা পাতি আছো। সেইটো এডিবি টিমৰ লগত কথা পাতিছো। এইটো ৰিভিউ পেনেল, গোটেই ৰিভিউ পেনেলৰ লগত ইয়াত এডভাইজাৰ আছে, চেয়াৰপাৰ্চন আছে, চবৰ লগত আমি কথা পাতি আছো। Countable number of say the community living in the এনেকে আমি 7 times মিটিং কৰিছো সিহঁতৰ লগত 2 টকা 2 টকা। it is